হেল্ল' এভৰিৱান, মোৰ নাম জুন্তি শইকীয়া আৰু আজি মোৰ প্ৰথম ব্লগ। মানে চেনেলটো খোলাটো বহুত দিন হৈ গ'ল, কিন্তু বহুত দিনৰ পৰা বনাবলৈ হোৱা নাই ব্লগ। তো আজি ভাবিছোঁ ষ্টাৰ্ট কৰোঁ ব্লগটো বনাবলৈ। আৰু মানে আমি আজি আঠখেলীয়া নামঘৰ যোৱাৰ কথা আছে, তো ভাবিছোঁ আঠখেলীয়া নামঘৰলৈ গৈ পেলাই আপোনাক দেখুৱাম। আৰু আপোনালোকে মইতো একেবাৰে নতুনেই হয়, যদি ভাল পাই চাব ভিডিঅ'টো। বৰ বেছি দীঘল নকৰোঁ বাৰু। মই এতিয়া একচুৱেলি ঘৰলৈ যাম, ঘৰতে আছোঁ বাৰু। মোৰ আৰু নিজৰ যোনটো ঘৰ হয় মই তালৈ যাম, তাত গৈ পেলাই আপোনালোকক দেখুৱাম। বাই বাই। মই মোৰ ঘৰ আহি পাই গ'লোহি। একচুৱেলি আমাৰ ইটো ঘৰৰ পৰা সিটো ঘৰলৈ বৰ এটা বেছি দূৰত্ব নহয়, জাষ্ট 1.5 কিলোমিটাৰমান হ'ব। ফাইনেলি মই ওলালোঁ। মানে চাদৰ মেখেলাটো যিহেতু পিন্ধিবই লাগিব ন, নামঘৰলৈ যাম, তো পিন্ধি কৰি হৈ গ'ল। মামাহঁত অহালৈ ৰখি আছোঁ। একচুৱেলি মই মামাহঁতৰ লগত যাব নেকি, মামাৰ আজি ল'ৰাটোৰ বাৰ্থডে হয়, তো তাৰ কাৰণে শৰাই দিবলৈ যাব। আৰু মই শৰাই নিদিওঁ একচুৱেলি। মাহঁত যোৱাটো সপ্তাহত গৈছিলে, মাহঁতে গৈ পেলাই শৰাই দি থৈ আহিলে। আজি অকল মই চাকি দিম। তাতে ভাদ মাহ কিমান মানুহ হৈছে তাও ঠিক নাই, চানডে তাতে আছে, পাই যাম আৰু গৰমতে। তথাপিতো ৰ'ব মই ভালকৈ চাদৰ মেখেলাটো দেখাম বাৰু, কি পিন্ধিছোঁ দেই। লগ পাই আছোঁ। এইযোৰ মোৰ কাপোৰযোৰ যোনটো মই পিন্ধিবলৈ গৈছোঁ, কাৰণ গৰমটো বেছি ন, সেইকাৰণে অকণমান সেনেকৈ ওলাই ল'ম বাৰু। জনাব দেই। তাৰপিছত আমি চিধা নামঘৰত লগ কৰি আছোঁ। হেল্ল' গাইজ, আমি নামঘৰলৈ বুলি নাচিবলৈ ওলালোঁ। আৰু এয়া মোৰ যিটো কৈছিলোঁ যে মামাৰ ল'ৰাটোৰ বাৰ্থডে, এইটো আজি আমি আঠখেলীয়া নামঘৰলৈ আহিছোঁ। বাৰ্থডে হয় আৰু বাৰ্থডে আছে। আমি আহি আছোঁ এনেকৈ ৰিয়ান আঠখেলীয়া আমি সোমাবলৈ লৈছোঁ। ৰাস্তাত বৰ ধুনীয়াকৈ বনাই থকা দেখিছে, লাইট লগাই দিছে। এইটো চাকিখনকৈ ধুনীয়াকৈ ৰাস্তাটো মানে বনাই দিছে। তাৰপিছত আমি পালোঁ চাকি বাধ্যতে চাকি জ্বলাবলগীয়া হ'ল, যিহেতু ভিতৰত জেগা নাই। অকণমান ভিতৰৰ পৰিৱেশটো দেখাব মানে চাইছোঁ। মানুহৰ যি বহুত বেছি হয়, বহুত বেছি হয়। ভণ্টিক লগত পঠাই দিছোঁ, এনেকৈ কৰি মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। এয়া নামঘৰৰ নাম গোৱা ইমান ধুনীয়াকৈ চাকি গছ দিছে, সঁচাকৈ ভাল লাগিলে। অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাম। এয়া চাওকচোন, মই এইখিনিতে ৰিভিউ মাৰিলোঁ আৰু অজন্তা বাইদেউ আহিছে, তো তেখেতকো অকণমান ভিডিঅ' কৰি দিলোঁ। চব পৰিৱেশটো চব মইতো ভালকৈ দেখাব পৰা নাই বাৰু, তথাপিতো অকণ দেখাইছোঁ। যদি বাহিৰত বহুত বেছি গৰম হয়, এয়া চব কিমান ভক্তগণ আহিছে, কিমান মানুহ আহিছে। পূজাৰ যেন কিবা পূজা তেনেকুৱা লাগিছে, ইমানেই বেছি মানুহ আহিছে। তথাপিতো কিবা এটা ভাল লাগে। আৰু সকলো ভাদ মাহ বুলি ক'লে আহে। তাৰপাছত আমি অকণমান ফুল চালোঁ, যাবই হ'ল ঘৰলৈ। ইমান গৰম, চাকি বন্তি জ্বলালোঁ। তাৰপৰা আমি গাড়ীৰ ওচৰলৈ আহিলোঁ যাবলৈ বুলি। তো এতিয়া যাওঁ, আৰু মামাও কৈছে যাওঁ, বৰ বেছি গৰম উঠিছে, আমিও বোলো যাওঁ ব'ল। তো এইখিনিতে আমাৰ আঠখেলীয়া নামঘৰলৈ আহি ভাল লাগিলে। আৰু সকলোৱে ভিডিঅ'টো চাব। মই নতুন হয়, তো